Hello guys, welcome back to my another vlog video. মই সিদ্ধাৰ্থ আৰু আপোনালোকে চাইছে মিষ্টাৰ ৰেন, যিটো আজি আকৌ এবাৰ মানে ভেলাঘৰত থাকিবলৈ গৈ আছোঁ। এবাৰ ভেলাঘৰটো চেপ্টাৰ 2 আহি আছে। সেইদিনাখন থাকিলোঁ শুনটিয়ে মই, আজি মানুহ বেলেগ। আজি এইফালে আহিছে গুলটো, তাৰপৰা আৰু কোন কোন আহে পিছে পিছে দেখুৱাই থাকিম। এতিয়া গৈ লওঁ ভেলাঘৰ ভিতৰলৈ। আনিলে সেই ভেলাঘৰ ভিতৰত পাই গ'লোহি। তো এয়া সেইখিনি গোটেইখিনি খেৰ চেৰ ওলাই লাগি মেলি আছে, এখন চব ঠিক কৰি লওঁ। তো আজি শুম আৰু মানে আজি শুবলৈ আহিছে। সেইদিনাখনতো ভয়ে ভয়ে থাকিলোঁ। আজি মানুহ 3টামান 4টামান হ'ব চাগে। আজিতো ভয় নালাগে মানে। মেইন কথা মানে সেইদিনাখন ভিডিঅ' যোনটো মানে ভেলাঘৰত থকা যোনটো মানে ফাৰ্ষ্ট ভিডিঅ' দিছিলোঁ, ফাৰ্ষ্ট ভিডিঅ'টো কমেণ্ট এটা আহিছে মানে কিবা অৰূপ হাজৰিকা বুলি মানুহজন দিছে। তো তুমি কেলৈ ইমান ভয় কৰি থাকা, ভূত চুত এইবোৰ একো নাই, সি এনেকৈ কৈছে মানে। তেতিয়া মই কৈছোঁ মানে যেতিয়া প্লাছ পইণ্ট থাকে তেতিয়া মাইনাছ পইণ্ট থাকিবই। যদি তুমি ভগৱান বিশ্বাস কৰা তেতিয়াহ'লে ভূতো আছে, যদি ভগৱান বিশ্বাস নকৰা তেতিয়া ভূত চুত নাই ক'বলগীয়া। তো মই ভগৱান এতিয়া বিশ্বাস কৰোঁ দুদিনমানৰ আগৰ পৰা। তো এতিয়া মানে ভয় লাগে আৰু। তো ইয়াক এতিয়া কাহিনী এটা কৈ আছোঁ। তো ই মানে হেৰি ভয় খাই আছে, ই নতুনকৈ আহিছে ইয়ালৈ। ইয়াত মই খালি থকা কথাটো ইয়াক মই এতিয়া নতুনকৈ কৈছোঁ মানে। সি এতিয়া ভয় খাই আছে পূৰা, আৰু কোনো আহে নে নাহে জানো আৰু। এতিয়া দুটাই হৈ আছোঁ। সেইদিনাখন নিচিনা সেইকেইটাও নাহিব চাগে, যদি আহে দেখুৱাম। তো এইটো আলহী লোৱা, পূৰা ভয়। পূৰা বৰষুণ দিলে সেইবোৰ চব জেকি আছে, চব তিতি আছে। দুডালমান শুকান খেৰ ওপৰত পেলাই থৈছোঁ। তো আজি জেকাই শুম এতিয়া। সেইখন লগোৱা হোৱাই নাই, ভাঙি মেলি শেষ। মহ আহিছিলে, এইবোৰ ফুটা একদম আকাশত তৰা দেখি খালি তৰা নাই আকাশত এতিয়া বৰ্তমান। তো বাৰু মজা লাগে ভেলাঘৰত থকা সময়কণ। সেয়াই। এতিয়াতো মই লোকেল, তেও মোৰ অলপ অলপ ভয় লাগে। তাক সুধি চাওঁ তাৰ ভয় লাগে নে নালাগে। যদি দুইটাই ভয় লাগে ঘৰ ভাই, ভয় লাগেনে তোৰ? অলপ 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 লাইফত বি পজিটিভ হ'ব লাগে মানুহ সদায়। কি হ'ব লাগে লাইফত? বি পজিটিভ, নেগেটিভ হ'লেও পজিটিভ হ'ব লাগে। তাৰপৰা যদি কোনো নাহে বেছিভাগ কি হ'ব? ধৰিব, খাব, মাৰিব। মাৰিব আৰু একো কৰিব নোৱাৰে। আৰু টিভি চেনেলত আমাক আহিব, ফেমাচ হৈ যাম আমি। ফেমাচ বোলে ভূতে পালে। ভূতে পালে হয় নাই, নতুন হিষ্ট্ৰী গঢ়ি তুলিব পৃথিৱীত। ভূতে মৰা কেছ প্ৰথম। ভূতে মাৰিলে দুটা ল'ৰাক। ব্লগ যাব নাই, যদি ভূতে মাৰে ব্লগ নাযায়। ব্লগ নাযায় বাৰু, সেইটো আপুনি দুখ নকৰিব, চেনেলৰ দ্বাৰা চেহেৰাকেইটা মনত থৈ দিব। আমাৰ ৰাতিপুৱা বোলে দুইটা ফটো বোলে প্ৰায় ষ্টেটাছত ভাইৰেল বোলে, RIP। RIP বোলে। তো এনেকুৱা নহয় চাগে, সেইদিনাখনৰ নিচিনা নহ'লে আজিও হেৰি কি লগাম বুলি হনুমান চালিচা লগাই। সেইদিনাখন হনুমান চালিচা লগাই শুই আছোঁ। হয় বাৰু। ইয়াও ফাটি আছে যে, মোৰো ফাটি আছে। আৰু কোন কোন আহে চাই লওঁ। বোলে টিকলু আহি গ'ল দুটা। তো এতিয়া আমি আহিছোঁ খৰি আনিবলৈ, মানে ডাইৰেক্ট জেওৰা চুৰ কৰিবলৈ। এতিয়া আমি মানে মাঘৰ বিহু আগতে পুৰা জেওৰা চুৰ কৰিম মানে। আহি আছোঁ, এতিয়া আহি গ'ল মানে জেওৰা চুৰ কৰিবলৈ। তো এইফালে ৰামুৱে জেওৰা ভাঙিলেই। মালিকে গম পালে যে কুকুৰ খেদন দিব। তো এচটা ওলাই গ'ল, তাৰপৰা জেওৰা গোটেইখন উঠাই দিম চাগে। জেওৰাখন গোটেইখন এতিয়া থ'ব নোৱাৰি মানে, বিহুৰ দিনাখন লাগিবতো ভেলাঘৰ। তো আজি মানে অকল কামিকিছটা এৰুৱাই লৈ যাওঁ। ভয় নাখাবা। টিংখন লাগিলে চুৰ বুলি গমেই পাব এতিয়া। ব্লগ চুৰটো কৰি লওঁ, তাৰপৰা লগ পাই আছোঁ। এয়া হৈ গ'ল বিন্দাছ। তো এতিয়া জুইকুৰা বিন্দাছ ধৰি লওঁ। মানে জুই একোৱা ফুৱাই ল'লোঁ, তো জেওৰাখন আনিলোঁ। আৰু জেওৰাখন আনিলোঁ, মেইন কথা জুই ফুৱাই আছোঁ। এয়া জুই ফুৱাম, তাৰপৰা অলপ পিছত শুম। এইফালে আমাৰ টিকলু বাদা, গুলটু বাদা, এই আমাৰ খুন্তি বাদা। গাইছ, এতিয়া মানে আমি আহি গ'লোঁ চিকাৰত। মানে ভেলাঘৰত চিকাৰ মানে চুৰ। এতিয়া চুৰ কৰিবলৈ আহিছোঁ। এইফালে আমিকেইটা আহি আছোঁ, খুন্তি, টিকলু চিকলু, গুলটু, আমি আহি আছোঁ বিন্দাছ। তেতিয়া মানে ক'ত কি পাওঁ মানুহৰ ঘৰত আৰু চুৰটো আৰু কৰিব লাগিব না। তো এতিয়া ৰাস্তাটোত উঠি লওঁ বিন্দাছ। এতিয়া মানুহৰ ঘৰে ঘৰে সোমামগৈ, কি হয় চাই লওঁ। মনে মনে থাকিম আৰু এডোখৰত। হাঁহৰ গঁৰাল ক'ত আছে? মানুহৰ ঘৰত আহি পানীত টিউবৱেল মাৰি আছে সিহঁতে, ফচাব আৰু। পানী অকণ খাই লওঁ।
তেতিয়া 10:30মান বাজিলে তেতিয়া শুবলৈ আহি গ'লোঁ। আমাৰ বেডিং একদম ৰেডি হৈ আছে তো জেগাই পিনে। ত' এই খেৰখিনি মেইন কথা এই চব তিতিয়ে আছে। আজি শুবা আৰু এইখিনি অলপমান দুডাল নে এডালমান শুকাই আছে সেইখিনি তিতা খেৰ। তবু জেক উঠিলেই এনেকুৱা নিয়ৰ পানী পৰিছে নহয় এদি এগাল নিয়ৰ সোমাইছে কিন্তু সোমাই আহিয়ে আছে। তাৰপৰা এইফালে আছোঁ আৰু এতিয়া এইফালে আমাৰ গুলটু বাদা আহি গ'ল। বি পজিটিভ সদায় বি পজিটিভ এইটোৱে জীৱনৰ মূল মন্ত্ৰ বি পজিটিভ ইজ দ্য বেষ্ট লাইন অফ লাইফ। যে মই যে ইংলিছটো যে মাৰিলো যে মই কামাক কি জানা এই মহাপুৰুষ এই নহয় চুকুৰালি মই চুকুৰালিৰ পৰা এইবোৰ ইংলিছ শিকি আছো। পাহৰিছিলো বেষ্ট ইউটিউবাৰ পলিটিচিয়ান হ'ব পাৰিব। সেই পলিটিচিয়ান ডেভেলপমেণ্টৰ কথা ক'ব ছোৱালী বাথৰুমৰ জেগাত ল'ৰা বাথৰুম ওলাব ল'ৰা বাথৰুমৰ জেগাত ছোৱালী বাথৰুম সেইটোৱে ডেভেলপমেণ্ট। মেন পাৰফেক্ট কিমান আছিলে না ডাইলগ নাজানো নহয় বাট নট পাৰফেক্ট। এটাকে বি বুলি কয়। চুৰ কৰিব আহি গাইজ এই ভিতৰত আহি শুই আছো মানুহে খেদাই দিলে দুটামান আগত দমকল মাৰিলেগে খেদা খাই আহি এতিয়া বেলেগত শুই আছো। মানে এই ট্ৰেইনিং মানে এটা কথা দেই কোনে কি হয় নাজানো মানে ল'ৰা এটা বেয়া নহয় ঘৰৰ পৰা আহি ল'ৰাটো বেয়া নহয় এই ভেলাঘৰত থকা কেইদিন মানে সি বেয়া মানে এনেকুৱাই বেয়া হৈ যায় বস্তা নহয় আলুটো নিচিনা এই গুৰুবোৰ এনেকুৱা। মায়ে কয় যে বেয়া ল'ৰাৰ লগত নাথাকিবি সেইটো কাৰণে বহুত দূৰত আছো মাজত দুটাক ভৰাই দিছো তাৰপৰা মই আছো। তো এতিয়া চবেই মানে মোবাইলত বিজি এইফালে দুটা বিজি এইফালে এটা বিজি এইফালে মই অকলে মোবাইলত নেট শেষ এইফালে গেম খেলি আছে এজনে সেইফালে পুষ্পা চাই আছে পুষ্পা তো এফালে এটা শুলে। এতিয়াতো শুবতো মেইন কথা নিদিওঁ ভেলাঘৰততো শোৱা নহয় মানে ঘৰৰ পৰা কৈ আহোঁ যে কি আজি ভেলাঘৰত শুমগৈ দেই কিন্তু নহয় গোটেই ৰাতি সাৰ পাই থকা হয় নাই কিবা এটা কোৱা আই লাভ ইউ দুখ লগাই দিলে আকৌ আই লাভ ইউ বুলি কয়। কাপোৰ আনিছিলোঁ মই দেই এয়া মোৰ এই ভৰি এই মোজা ওলাই আছে তাৰপিছত এয়া কাপোৰ লৈ চব শুই আছে এতিয়া মোক লৈ শুবলৈ কাপোৰ নাই মানে। এতিয়া মই 11টা বাজিছে ন 11:06 মান হ'ল 11:22 হ'ল এতিয়া মই এনেকৈ আছোঁ এতিয়া কাপোৰ লৈ পিন্ধা শুই আছে। তো এয়া ৰাতি পিন্ধা আছে বাহিৰলৈ আহিছোঁ বোলো অকণমান হালকা হৈ যাওঁ। তো ইফালে আমাৰ গুলঠু বাধা দফাই দিব নোৱাৰি আৰু তাৰপৰা শুই দিওঁ তাৰপৰা ৰাতিপুৱা যি মানে ব্লগটো শেষেই হ'ব আৰু ৰাতিপুৱা অলপ চাব এতিয়া অকণমান জেং অকণ লাগিম ইয়াত সেইকণ চাই শেষ হ'ব। যদি ইমানলৈকে কোনোবা ভিডিঅ'টো চাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অলপ ছেট কৰি দিব দেই অকণমান মৰম পালে আৰু ভাল লাগে। চ' যদি আগৰ ভিডিঅ'টো নাই চোৱা ডেছক্ৰিপশ্যনত তাত লিংক দিয়া আছে ভিডিঅ'টো গৈ চাই ল'ব এইটো চাই লওক। এতিয়া মাজত সোমাই ল'লোঁ ইফালে টিকলে মোবাইল চাই আছে টিকলু মানে এইফালে এইটো শুই আছে কাইলৈ বজাৰ আছেতো বেয়া দিছে শুইছে আজি শুবতো নিদিওঁৱেই দাদা তো এইফালে বেয়া হ'লেই মোবাইল চাই চাইটো বেয়া হ'ল এতিয়া মই আৰু বিন্দাছ। এইফালে হৈ গ'ল 12:16 এইফালে শুবলৈ কাপোৰ গোল মাৰি আছে মানুহ দুটা কাপোৰত যোৰা নাই কেনেকুৱা লাগিছে ঠাণ্ডা লাগিছে নাই এয়াই জীৱন ঠাণ্ডা আৰু গৰম দুইটা। এতিয়া ঠাণ্ডা দিলে বেছি ঠাণ্ডা লাগে গৰম দিলে বেছি গৰম কি যে হ'ব আৰু শুই থাকোঁ দিয়ক গুড নাইট গাইজ গুড নাইট বাই বাই আকৌ এটা নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ এৰিলোঁ বাই বাই 12টা বজালৈ শুই থাকোঁ আৰু।